ঠগৱে নেত্ৰ ইমান কৰিনো ঘৰদাৰ ভিতৰত কি কৰি আছিলে এই কিবা অলপ কাম আছিল মোৰ কম্পিউটাৰত কিবা অলপ কাম কৰি আছো বচোন বহ আমি বহি পেলাই কথা পাতিব ইমান কৰি মাতছো বা মানুহ দেখোন চিৰিয়াছ বেমাৰী হ'লেও বিচাৰি নাপামে নাপাবি আহে অলপ ব্যস্ত আছিলো পিছে কি উদ্দেশ্যতনো আহিলি মোৰ উদ্দেশ্য একো নাই খবৰ পাতিনো কেনে খবৰ পাতি মোটামুটি বঢ়িয়া হাগামুটা চব ক্লিয়াৰ আছে হাগামুটা ক্লিয়াৰ বাকী ঘৰৰ খবৰ পাতি কেনে খবৰ পাতি মোটামুটি আছে আৰু টুকটাক চলি আছো তুমি যি মোক কেইদিনমান আগত ছোৱালী চাৱাৰ কথা কৈছিলি তাত এটা ছোৱালী এটাৰ নাম শুনিছিলো হয় নি তুমি যদি চাবা যাব পাৰি আৰু পাৰি যাবাতো ডাঙৰ কথা নহয় গাড়ীটো তেল আছে বৰ্তমান যাব পাৰি মোৰ কিন্তু চাইকেল বাইক চাইক নাই দেই মোৰ গাড়ী আছে দুচকীয়া বাহন এখন আছে দেউতাই মাৰি তামোল বেচি পেলাই কুকুৰ এটা আছিল ডাঙৰ এটা কুকুৰ আছিল কুকুৰটো বেচি পেলাই মোক দুচকীয়া বাহন এখন লৈ দিছে দুচকীয়া পিছে আমি এতিয়া পলম নকৰি চাবা যাওয়াটো পিছে প্ৰত্যেক সন্দেহ কৰোঁ নেকি কামটো আমি যাৱাটো ছোৱালীটো পাম নে গেলি এতিয়া তোৰ নাম কিনো নামটো হৈছে গোলাপী গাঁৱৰ নাম ঠেকামাৰা ঠেকামাৰ বুলি মোক তাতে গেলি নাই ঠেকা নামাৰে কোনো পৰ্যটন নামাৰে ঠেকা যি 6 পেক বডি বনাইছো যদি মই ঠেকামাৰে কোনোবা বাচি থাকিম নে মই থাকবি টেনচন নলবি একদম কিন্তু মোৰ নামটো শুনিয়ে জিকিবে আছে হাব আছে নাই ঘৰ পৰি আছে ছোৱালী চাবা নাচাওঁ 332 ডিগ্ৰী মাৰি আছে 332 ডিগ্ৰী তোমাৰ যেনেকে ধপধপে আছে মোৰ 400 মাৰি দিছে বাৰু যাম যাবি নে যাম যা যেতি আৰু এতেনো কি দেৰি কৰি থাকবি খানদানটো কেনেকুৱা নো খানদানটো ছোৱালীটো বাপা কোনা মাছ এই ভালে হ'বই মাকে মোক বহুত খুৱাব মৰম কৰি টোপা দিব ইটো খুৱাব সেইটো খুৱাব জয় আহিছিল গৈ পৰে তাকৰি যামে পিঠিখিনি তোৰা হ'ব মুড়িয়ে হ'ব ভাত চেক দেই দিবা চেক নাই কোনো নাই জোৰ দিছি প্ৰথমতে মোক গাড়ীখন ওলাও গাড়ীখন ওলাও সেই নকওঁ পিছে এটা কাম কৰ কি মোক গাড়ীখন অলপ মুছ অলপ ধুলা পৰি আছে বঢ়িয়াকে ক্লিন কৰি দি অলপ ফুল মাৰি পেলাই ক্লিন কৰি দিবি ভিতৰৰ পটকে মেকআপটো কৰি আহো আৰু তেল আছে নাই চাই দিবি পটকে এইটো মই বাৰু চাবিটো লৈ চাই দিম ড্ৰাইভাৰ ৰাখছে নাই ড্ৰাইভাৰ আছে চব ৰেডি আছে তুমি বঢ়িয়াকে অলপ কৰি দি মই ঘৰ টেনচন নলবি মই চাফা কৰি দিম যা কেইদিননো গাড়ী মোচা নাই তুই চুটি হ'লেও মুচবাই লাগব আৰু মুচবা দিছি তোৰ কইনা চাবা যাওঁ কথা কেইদিন দিবা মোচা নাই গাড়ী লেতেৰা হৈ আছে বা তিনে কি ইমান টাইম লাগে মেকআপ কৰাওঁতে ইমান টাইম মানে গাড়ীখন পামচন হাউচত ঠিকে আছে টেনচন নলবি মুখেৰি পাম মাৰি দিছো মই মুখেৰি মাছ বা তো ডেঞ্জাৰ মানুহ মানে এই ৰচুনে এটা কথা বোলে কি কোনটো কথা পাতো আমাৰ দুটাৰ ভিতৰত চিয়াটো মোক বিজেক নকৰে তো নকৰি কি গাড়ী 32টা মান মোক বিজেকে কৰিলা 32টা 30 নম্বৰ চলি আছে 30 নম্বৰ বাবা নলৱা পিছে কি হয় কিন্তু সলমান খান দেখা দিছি বিজেক নকৰে কোনো পৰ্যন্ত ৰিজেক্ট নকৰে কি মন লাগা হৈছে চুমা এটা খাওঁ নেকি নাকি তাতে নাই আমি যাওঁ এই ড্ৰাইভাৰটো ফোন কৰ ড্ৰাইভাৰটো ফোন কৰিব লাগে ড্ৰাইভাৰটো ফোন কৰ পটকে হ্যালো বাঙালাই করে স্যার কুইক সেকশন ফটোফটা কুইক সেকশন হ্যাঁ গাড়ি যাবো এটা কিনো গাড়ী লৈছে কাৰণ চিট বেল্ট একো নাই পুলিচ ধৰিছো ড্ৰাইভাৰ ধৰে যাও পটকে পাইছো বেক এইটো ৰাস্তা দি এইটো বহুতে রাস্তার বা কুকুর মেঘুরে কিস্তি করে নাই কৰা নাই বাবা কুকুরে দুদিন বাদ দিয়ে দি সরে উঠতে চাবা নাই এই মাংসগুলো বহুত দেরি হয়ে আছে বহুত দূর রাস্তা লয়া
পিছে নামটোনো কি গোলাপী কোন ক্লাছ লাগি পৰিছানো কিমানলৈকে ইমান চাই আছা তই থৈ যাব দেখোন বস্তু আনিছে আজি চাব লাগে কচোন উঠিয়ে নাই পিছত কম দেচোন পিছত কবি পিছত মনে মনে এই তোমাৰ নজৰ লাগিছে পানী যা না দিকে যা ঘৰ ভিতৰত নি বেয়া গম পাইছা নাই দেখা নাই কেনেকৈ চাইছে জাপানী উঠি মাত দিয়াৰ লগে লগে আৰু বচোন বৰ বহি যাবিয়ে নেকি আগবাই আহিছে নেকি এটা কইনাহে চাব আহিছোঁ আমি আগবাই গৈছিলোঁ আপুনি তোৰ লগত আগবাই আহিছোঁ বেলেগ দিনা আমি আকৌ এবাৰ লাগবো পচন্দ হৈছে পিছে উঠা উঠি কৰোঁ আমি আমাৰ ঘৰতে যাই কণী কথাটো আলোচনা ভালকৈ তোমাৰ আমাৰ মাজতে দুটাৰ মাজতে যোৱা আমি যাওঁ আমি উঠা উঠি কৰোঁ আৰু তগৰ খবৰটো দিম বাৰু আমি আমি যাওঁ আইতা পিছে আমি যাওঁ যাওঁ দে পিছে আৰু দেৰি কৰি নাথো সন্ধিয়া হৈ আহিল কিন্তু আকৌ কাকো কথা দি নথবি দেই হে যৌ কি যে মেকামোৱা ড্ৰাইভাৰ লৈছে এইটো